নমস্কাৰ আৰু আজি এটা বিশেষ বাৰ্তা সকলোলৈকে। আজি আমাৰ মৰমৰ ভণ্টি অৰ্থাৎ অকণমানীৰ আজি জন্মদিন আৰু আশীৰ্বাদ কৰিব আপোনালোকে, মৰম দিব তাই যাতে ভাল মানুহ হয়, মাক দেউতাকৰ সাহস হয়, সেয়াই। মৰমৰ ভণ্টি, তোমালৈ বহুত বেছি মৰম জন্মদিনৰ, আৰু প্ৰতিটো দিন তোমাক ভগৱানে লগ দিয়ক, কুশলে ৰাখক নেদেখাজনে, সেয়াই প্ৰাৰ্থনা। আৰু আজি তোমাৰ বিশেষ দিন, সেইকাৰণে ভাবিলোঁ মই তোমাৰ বিশেষ দিনটো, আজি প্ৰথম জন্মদিনটো কেনেকৈ আমি উদযাপন কৰোঁ তাকে আজি ভিডিঅ' আকাৰে থৈ দিওঁ। তুমি ভৱিষ্যতে চাবা কেনেকুৱা আছিলা, কিমান আমি কি কৰিছিলোঁ, তুমিতো একোৱেই বুজি পোৱা নাই, এবছৰহে হৈছে তোমাৰ। ভৱিষ্যতে চাবা, তুমি যেতিয়া ডাঙৰ হ'বা তেতিয়া চাবা মই মামীয়ে বহুত বেছি মৰম দিলোঁ। আচলতে মোৰ তোমালোকো এটা অংশই, আচলতে প্ৰকাশ নকৰিব পাৰোঁ কাৰো আগত, আচলতে প্ৰকাশ কৰিবলৈ ভয় কৰোঁ, কেতিয়াবা নজৰ লাগি যায় বুলি আমাৰ সম্পৰ্কবোৰত। সেইকাৰণে সঁচা কথা ক'বলৈ গ'লে মোৰ একমাত্ৰ বা আছিলে, এজনীয়ে বা আছিলে। মই যেতিয়া বিয়া হ'লোঁ তেতিয়া মোৰ দুজনী হৈ গ'ল, এজনী মোৰ কাৰণে কম নহয় আচলতে। বহুত বেছি সিহঁতক মই ভাল পাওঁ, দুজনী, আৰু দুইজনীয়ে আচলতে স্বভাৱটো সম্পূৰ্ণ একেই, ঠাণ্ডা মাণ্ডা একদম। মইহে অকণমান ইফাল সিফালকৈ উৎপাত কৰি মেলি থাকোঁ, আৰু দুইজনী আচলতে সঁচা কথা ক'বলৈ গ'লে নেচাৰটো একদম একেই। মোৰ যিজনী মোৰ জন্মগত বা, আৰু ইয়াৰ বা, আজিলৈকে আচলতে মোৰ বা হাজবেণ্ডৰ বা এনেকৈ কৈ পোৱা নাই, আজি পৰ্যন্ত কোৱা নাই। মই বা এনেকেই কওঁ। যদি কাৰোবাক খুব ধুনীয়াকৈ বুজাব লাগে তেতিয়া মই এজনীৰ নাম আইনু বুলি কওঁ আৰু এজনীক জান বুলি কওঁ, সেয়াই পাৰ্থক্য। সেইটোৱে নামটো দি দিওঁ। আৰু হাজবেণ্ডৰ বাৰ নাম আচলতে আইনু, আৰু মোৰ ঘৰৰ বাৰ নাম জান বুলিয়ে চবেই মাতে তাত, আৰু ইয়াত বাক আইনু বুলি মাতে, সেয়াই। আৰু সকলো মোৰ আচলতে একোটা অংশ তোমালোক, বহুত বেছি মৰমৰ। আৰু বিয়াৰ আগলৈকে সেইখিনি নকওঁ বাৰু, সেইখিনিও এটা বেলেগ আছিলে মৰম তোমালোকৰ প্ৰতি, কিন্তু বিয়াৰ পিছত একেবাৰে মই খামুচি ধৰি লৈছোঁ যিমানটোলৈকে পাৰোঁ। আৰু মই আচলতে যেনেকুৱা মানুহজনী তেনেকুৱাই পাইছোঁ, দুইখন ঘৰ একদম সম্পূৰ্ণ মানে মিলা। আৰু সেয়াই আৰু এনেই ক'বলৈ মন গ'ল কৈ দিলোঁ। আচলতে আজি ভণ্টিহে জন্মদিন, কৈ আছোঁ বা কি, তাকে আচলতে তাইৰ জন্মদিনটো উদযাপন কৰিবলৈকে আমি যাম গোলাঘাট। সেইকাৰণে বোলো আজি ভিডিঅ'টো আৰম্ভ কৰিয়ে দিওঁ। আচলতে আমি আজি 20 জুলাই, আমি যোৱা বছৰৰ 20 জুলাইটো গোলাঘাটৰ কোনোবা এখন নাৰ্ছিং হোমত আছিলোঁ, আৰু আজি আমি তাইৰ বাৰ্থডে উদযাপন কৰিম। কিমান সোনকালে যে সময়বোৰ আচলতে পাৰ হৈ যায় একেবাৰে ধৰিব নোৱাৰি। ৰ'বা, কালি মা গ'ল, 19 জুলাই আছিলে কালি, ময়ো যোৱা কথা আছিলে, কিন্তু কালি জানে কেনেকুৱা বেছি গৰম, মানে মই কৈছোঁ নহয়, আৰু গৰম হ'লে মোৰ আৰু এইটো আহিয়ে যায়, বিষ চিষবিলাক মই সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ কৈও শান্তি নাপাম, আৰু মই ভাবিলোঁ আজি নাযাওঁ আৰু কাইলৈকে যাম। আৰু ভাবিছিলোঁ বতৰটো অকণমান ঠাণ্ডা কৰিলে হয়, আৰু ঠাণ্ডা কৰিছে। সেইকাৰণে ৰাতিপুৱাই আজৰি হৈয়ে ল'লোঁ, মই সোনকালে যাম বুলি ভাবি কৈ আছোঁ মানে, আৰু সোনকালে যাওঁ। বৰ বেছি খৰধৰ কৰিলেও ভাল নালাগে। আৰু আপোনালোকে দেখিছেই মোৰ গোলাঘাটৰ চাগে কিমান ভিডিঅ', ইয়াৰ ভিডিঅ'তকৈ মই ঘৰৰ ভিডিঅ'তকৈ বা নৰ্মেল কিছুমান ভ্লগতকৈ মই গোলাঘাটৰ ভিডিঅ' বেছিয়ে দিয়া আছে মোৰ ইউটিউব চেনেলত। আচলতে কেনেকৈ নাপাব, প্ৰতিটো অকেজনতে যাওঁৱেই, আগৰ কিমান গৈছোঁ তেনেকৈতো দিয়া নাই, যেতিয়াৰ পৰা ভিডিঅ' কৰিছোঁ তেতিয়াও প্ৰতিটো অকেজনতে যাওঁৱেই, মিছ নকৰোঁ। সেইকাৰণে অকণমান ভিডিঅ' ৰাখোঁ, কিন্তু কেতিয়াবা কিন্তু ভিডিঅ' নকৰাকৈও যাওঁ, ভিডিঅ' নকৰিলেও হয় বুলি ভাবিলে তেতিয়া তেনেকৈও যাওঁ। আৰু সেয়াই, আৰু গৈ থাকিম, আছে আগলৈ, আৰু গৈয়ে থাকিব লাগিব। আমি আৰু তালৈ নগ'লে কেনেকৈ হ'ব। সেইকাৰণে এতিয়া মই খৰধৰকৈ ওলাই মেলি মোৰ নিজৰখিনি আজৰি হৈ লৈছোঁ, আকুলটো উঠিছে। আৰু ঠিক আছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু কেনে পালে জনাবলৈ নাপাহৰিব। মোবাইল চাই ব্ৰাছ কৰিবা নে কি? কৰিম হৈছে, সেইটো কথা আকৌ।
দেখিছেনে ব্ৰাছ কৰাওঁতে কিমান টাইম লাগি গৈছে আচলতে ব্ৰাছ সি কৰিছিলে যেতিয়া প্ৰথম নতুনকৈ পাইছিলে ব্ৰাছডাল তেতিয়া আৰু এতিয়া মানে ইমান দিগদাৰ হয় ব্ৰাছ কৰাবলৈ তাৰ দাঁতবোৰ বহুত বেছি বেয়া হৈ গৈছে আৰু ব্ৰাছ নকৰে হ'লেও মানে এতিয়া কিবাকিবি খাই থাকে ন চকলেট সোমাই আছে একদম পিছত মানে দিগদাৰ হ'বগৈ নাই সেইকাৰণে মানে ভয় লাগে বাৰু যি কি নহওক কেনেকৈ আৰু পেকিং দেখাই দিছোঁ ৰ'ব অকণমান সময়ৰ কাৰণে গ'লেও কিমান বস্তু লৈ যাওঁ এতিয়া আচলতে গৰম দিন কাৰণে বেগটো অকণমান সৰু হৈছে কাৰণ খুব বেছি পাতল কাপোৰ লাইট ৱেইট কাপোৰবিলাক লোৱা হয় ঠাণ্ডা দিনত গ'লে যে ক'ৰবালৈ মোৰ একদম ডাঙৰ এটা শোল বান্ধি দিয়া নিচিনা লাগে দুদিনৰ কাৰণে গ'লেও যে কিমান বস্তু পেকিং কৰোঁ অকণমান সময়ৰ কাৰণে গ'লেও মানে বহুত বেছি বস্তু পেকিং কৰিব লগা হয় কাৰণ ঘপকৈ যিটো নিনিওঁ সেইটোকে দৰকাৰ হয় তেনেকুৱা মানে সেইকাৰণে এইবিলাক ইমান ৰিস্ক লৈ পেলাই যোৱাতকৈ বস্তু অলপ লৈ যোৱাই ভাল মানে যিটো নিনিওঁ সেইটো দৰকাৰ হ'বই মানে আৰু যিটো নিওঁ সেইটো মানে তেনেকেই জাপতে থাকি যায় হ'লেও মানে আৰু লৈ যাওঁ এতিয়া এইটো লৈ লৈছোঁ বেগ এইফালে আকলৰ ফ্লাক্স লৈ লৈছোঁ এইটো এতিয়া কেৰি কৰিবলৈ সুবিধা হ'ব এডাল লেছডাল আছে যে এনেকৈ লৈ যাবলৈ নহ'লে কিছুমান এতিয়া লৈ যোৱা বহুত বেছি দিগদাৰে হয় হাতত পিছল লাগি হৈ যায় কিবা হৈ যায় তেনেকুৱা বাৰু আৰু এয়া ভিডিঅ'টোৰ মাজতে দেখাই দিছোঁ অকণমানিলে প্ৰথমটো জন্মদিনৰ বাবে লোৱা গিফ্ট এযোৰ ইয়েৰিংছ গ'ল্ডৰ সেয়াই দেখাই দিছোঁ আৰু খুব মৰম লাগিছে আৰু তাই পিন্ধিব পাৰিব আৰু ওলাই মেলি আজৰি ফাইনেলি এতিয়া বাজিছে 10:11 বাজিব হ'ল আৰু এতিয়া ওলাই মেলি আজৰি ধুনীয়াকৈ এতিয়া গৈ থাকোঁ আৰু গৈ ৰাস্তাত যদি মন যায় দেখাম নহ'লে আৰু ঘৰত মানে গোলাঘাটৰ ঘৰতহে লগ পাম আৰু এতিয়া তেনেহ'লে গৈ থাকোঁ বতৰটো ঠাণ্ডা ধুনীয়াকৈ ঠাণ্ডাকৈ গৈ থাকোঁ আৰু ভালেই হৈছে সময়টো মানে নহ'লে বহুত বেছি অকণমান দেৰিকৈ হোৱা হ'লে দিগদাৰে আছিলে এতিয়া মই ভাল পাইছোঁ আৰু এইখিনি সময়তে যে যাবলৈ পাইছোঁ আৰু ঠিক আছে তেনেহ'লে আমাৰ চব মানুহবোৰ আগফালে ওলাই মেলি আজৰি হৈ আছে আৰু মই ওলাই গৈ লওঁ নহ'লে গালি এটা খামেই নহয় যোৱা সময়ত যোৱা আগত আৰু ঘৰকে ওলালে মানেও গালি এটা খাওঁৱেই সেইকাৰণে ৰৈ আছে চাগে হ'ব এতিয়া বাই বাই কি আছা তুমি আৰু এইফালে আকুলৰ নাচ দেখি গম পাইছে কিমান সি একদম মানে ফূৰ্তি কৰি গৈছে আৰু কপিৰাইট লাগি যোৱাৰ ভয়তে মই ভইচ অভাৰ কৰি দিব লগা হৈছে আৰু বহুত দূৰ জাৰ্ণি কৰিলে মানে গানটোতো লাগিবই আৰু নহয় জানো নহ'লে বহুত বেছি ব'ৰ লাগি যায় আৰু ই যেতিয়ালৈকে নহয় তেতিয়ালৈকে মানে ই এনেকৈ ধুনীয়াকৈ নাচি বাগি ফূৰ্তি কৰিয়ে গৈ থাকিব ই ক'ৰবাত যোৱা বুলি ক'লে বহুত বেছিয়ে ভাল পায় মানে আৰু গম পাইছে আজি সোণটিৰ জন্মদিন অৰ্থাৎ তাৰ ভনীয়েকৰ বাৰ্থডে প্ৰথমটো বাৰ্থডে সিও কিবা এটা বুজি পাইছে আচলতে গোটেই ৰাস্তাটো চিঞৰি গৈছে যে আজি সোণটিৰ বাৰ্থডে হেপী বাৰ্থডে এনেকৈ সোণটি কৈয়ে গৈছে সেয়া মানে প্ৰথমতে সুধি ল'ব যে ক'ত গৈছোঁ কি কথা ইমান ধুনীয়াকৈ বুজি ল'ব তাৰপিছতে সি মানে একদম ৰাস্তাটো যিটো কামত গৈছোঁ সেইটোকে চিঞৰি থাকিব আৰু এয়া গৈ পেলাই শিৱসাগৰ ট্ৰেন্সতে সোমাইছোঁ কিবা এটা বাৰ্চি অৰ্থাৎ বাৰ্থডে গাৰ্লৰ বাইকলৈও কিবা এটা বোলো লৈ লওঁ নহ'লে তাইৰ মনতে অকণমান দুখ পাবও পাৰে নহয় সেইকাৰণে আৰু এয়া লৈছোঁ এটা খুব ধুনীয়া মৰম লগা উপহাৰ যাতে পচন্দ হয় মই সেইটোৱে ভাবিছোঁ আৰু তাইৰ কাৰণে লৈছোঁ যেতিয়া তাই পচন্দ কৰিবই লাগিব আৰু এয়া অকণমানি আৰু বহুত বেছি ডাঙৰ কিবা এটা লোৱা নাই কিবা এটা তাই যাতে মনটোত ফূৰ্তি পায় ভাল পায় সেয়াই আৰু এইফালে এইটো দেখাই দিছোঁ অকণ ফাইনেলি গোলাঘাট পাই গ'লোহি আহি চাহ তাহো খালোঁ আৰু এতিয়া আচলতে বাৰ্থডে চেলিব্ৰেশ্যন হ'ব কিন্তু ঘৰত নহয় বাহিৰত হ'ব মই দেখাই থাকিম আৰু ধুনীয়াকৈ কি আয়োজন ক'ত কৰিছে কি কৰিছে খুব ধুনীয়াকৈ স্পেচিয়েল কৰিছে প্ৰথম বাৰ্থডেটো ঠিক আছে তেনেহ'লে সকলোৱে লগে ভাগে একদম বাহিৰত ক'ত কি হয় দেখাম বাৰু লগ পাই আছোঁ তাতে এতিয়া পটাপট ওলাই লওঁ ড্ৰেছটো চেঞ্জ কৰি লওঁ মই ওলাই মেলি ৰেডি এখন একদম পূৰা শাৰী পিন্ধিছোঁ তাৰপিছতে মই সেই মুখে দেখাইছোঁ বাকী চাই থাকিব আৰু ধুনীয়াকৈ কাক দেখাওঁ আকৌ দেখাই দিওঁ বাৰ্থডে গাৰ্লৰ বাইক আমাৰ এইফালে প্ৰিন্সেছ মোৰ মৰমীজনী এজনী মোৰ বেষ্ট ফ্ৰেণ্ড হয়নে নহয় তুমি মোৰ বেষ্ট ফ্ৰেণ্ড তোমালৈ কি আনিছিলোঁ গিফ্ট দেখাই দিয়া এইটো বাইকলৈও এটা আনিছোঁ আৰু ভাল লাগিছেনে তোমাৰ থেংক ইউ আৰু আজি কি আছে বাৰু কোৱাচোন
আজি হোমটো বাৰ্থডে আহিছে অঁ সেইকাৰণে আমি স্পেচিয়েলি একদম পূৰা এটা পাৰ্টিলৈ গৈ আছোঁ হয়নে নহয় ক'ত পাৰ্টি দিব জানা নি তুমি ক'ত আছে আজি ক'ত পাৰ্টি দিব ভণ্টি বাৰ্থডে নাজানা ৰেষ্টুৰেণ্টত দিব আমি ৰেষ্টুৰেণ্ট গৈ আছোঁ ক'ত কি দেখাই থাকিম ধুনীয়াকৈ আৰু কেনেকুৱা লাগিছে মোক ক'বলৈ নাপাহৰিব আৰু দেই এযোৰ ইয়াৰিংছ পিন্ধিছোঁ বাৰ এইকো ক'ব লাগে বোলে কেনেকুৱা লাগিছে ন শুনো মই কি বুলি মাতোঁ তোমাক কৈ দিয়া শুনো আৰু এই আচলতে মামীয়ে কয় মই কিন্তু এই মোক মাতে মাহী হয়নে মাতে মাহী বুলি ভাল পায় মাতে হয়নে নহয় ঠিক আছে আমাৰ দুজনীকে আমাৰ দেখাই দিছোঁ আৰু আউটফিট আৰু বাকী সকলোকো দেখাম বিৰাট ধুনীয়াকৈ ওলাইছে সকলো দেখাই থাকিবলৈ আৰু চেষ্টা কৰিম আৰু লাজটো আছেই নহয় মোৰ মাজতে তাৰ মাজে মাজে দেখাই থাকিবলৈ চেষ্টা কৰিম এইফালে আমাৰ ডেক'ৰেশ্যন এৰিয়াত ধুনীয়া ন মজা লাগিছে আমি পাই গ'লোহি ন আগে আহি আমি এইফালে চাওক বা আমি পাই গ'লোহি একদম কি ধুনীয়া ডেক'ৰেশ্যন মোৰ বহুত বেছি ভাল লাগিছে আপোনাৰ বহুত ভাল লাগিছে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এতিয়া আচলতে মানুহবিলাক আমি আগে পালোহি পোৱাহিয়ে নাই মেইন মানুহ বাৰ্থডে গাৰ্লো আহি পোৱাহিয়ে নাই হয়নে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু এইফালে আকৌ এইফালে এইফালে চাওঁ ন এইফালে চোৱা এইফালে এইজনী কেনেকুৱা মন লাগিছে এইজনী হেল্ল' বাৰ্ডি গাৰ্ল হেল্ল' আজি একদম জিলিকি আছে নাচিছে তাই আৰু এইফালে একদম নন ষ্টপ গান বাজিবলৈ আৰম্ভ কৰিয়ে দিলে এতিয়াতো দেখিছে নাচি আছে কেনেকৈ আৰু এতিয়াতো মই গোটেই ভিডিঅ'টো চাগে ভইচ অভাৰেই কৰিব লাগিব একদম পাহৰি থাকিলোঁ মানে অকণমান ভিডিঅ'টো কৰা সময়ত যে চাউণ্ডটো কমাই ল'ব লাগে সেয়াও নাই মুঠতে একদম ভিডিঅ' কৰাত লাগিছোঁ যেতিয়া মানে ভিডিঅ'টো বনাই থাকোঁ তেতিয়া মানে ইমান আৱাজ নাহে গানটোৰ কিন্তু ভিডিঅ'টো যেতিয়া কৰাৰ পিছত মানে মোবাইলত ইমান বেছি চাউণ্ড আহে
আৰু এইফালে ষ্টাৰ্টাৰ আহি গ'ল, এইফালে আকৌ বহি আছে আকুলে খাই আছে কেক, আৰু এইফালে মই খাই আছোঁ। এইফালে অলপ পিছতে খালোঁ আকৌ আইচক্ৰীম, বহুত দেৰি মূৰে খাইছোঁ পিছে দেই, লগে লগে খোৱা নাই। আৰু এইফালে আকুলে আৰু যি পাৰিছে যি কৰিছে সকলোবোৰ তাৰ মতে কৰি আছে। এইফালে গেষ্ট অহা আৰম্ভ হৈ গ'ল, কোনোৱে খাই আছে, খানা খাই আছে, আৰু কোনো এনেই আৰু এনজয় কৰি আছে, বহি আছে। আৰু আমি ভাবিছোঁ অকণমান পিছতে খাম, এতিয়া একদম ভোক লগা নাই, কিবা কিবিটো খাই থকা হৈছে, সেইকাৰণে ভাবিছোঁ অকণমান শেষৰ ফালে খাম। আৰু এইফালে দেখিছেনে গিফ্টবোৰ লৈ পেলাই আকুল, বাৰ্চি ফ্ৰেণ্ড, এই গোটেইখিনি সিহঁতি ধুনীয়াকৈ দৌৰি খেলি ফুৰিছে। ভাগৰ বোলা বস্তুটো পিছে অকণোৱে নালাগে নি ইহঁতৰ বয়সত, একদম নাজানো। আমাৰ কিন্তু ইহঁতক দেখি দৌৰা নাচ এইবিলাক দেখি আমাৰ আচলতে ভাগৰুৱা আমিহে হৈছোঁ। সিহঁতে কিন্তু একদম ভাগৰুৱা অনুভৱ কৰা নিচিনা লগাই নাই। এইফালে আইটেম আছিলে নান, ৰাইচ, চালাড, এইফালে আছিলে ডাল, মিক্স ভেজ, পনীৰ, এইটো চিকেন আৰু ফিছ কাৰী। বহুত বেছি আচলতে টেষ্টি হৈছিলে খানাটো, বহুত বেছি ধুনীয়াকৈ বনাইছে, চিম্পলকৈ বনাইছে। এনেকেই গোটেই সময়টো পাৰ হ'ল, ধুনীয়াকৈ পাৰ হ'ল সময়খিনি। এয়া আচলতে একেবাৰে শেষৰ সময়খিনি, প্ৰায় গেষ্ট গৈছে, আমি কেইজনমান ঘৰৰ ব্যক্তিহে আছোঁ তাত, কেইজনমানে খাই আছে বাবে আমি আৰু এনেই অকণমান ৱেইট কৰিছোঁ। তেওঁলোকৰ খাই হ'লে মানে আমি চব ঘৰা-ঘৰি আহিম। আৰু ইয়াৰ শেষত ভিনদেউ অকণমান ধেমালি কৰিছে। এয়াই আৰু আজিৰ দিনটো এনেকেই পাৰ হ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু সকলোকে এটি গান গাবলৈ অনুৰোধ কৰা হ'ল। হেল্ল', সুপ্ৰভাত সকলোকে। আজি হৈছে নেক্সট ডে'। কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল মানে আচলতে ফোনটো মানে ছুইচ অফ হৈ থাকিলে, আৰু বহুত দেৰি আমি তাতো থাকিলোঁ, মানে অৰ্থাৎ ক'ত দিছিলে এইটো কোৱাই নহ'ল। গোলাঘাটৰে এখন ৰেষ্টুৰাঁ খামলৈ। মই আগত যোৱা নাছিলোঁ, এইবাৰ প্ৰথম গৈছোঁ, আৰু ভাল লাগিল। তাত গোটেইখিনি ধুনীয়াকৈ আয়োজন কৰিছে, আৰু বহুত বেছি এনজয় কৰিলোঁ। কালিৰ দিনটো তেনেকেই বাৰ্থডে' নামত বহুত বেছি ধুনীয়াকৈ পাৰ হ'ল। আৰু আহি পেলাই কৈছোঁৱে মোবাইল ছুইচ অফ হ'ল, সেইকাৰণে পিছৰখিনি দেখাব নোৱাৰিলোঁ। ঘৰ আহি পাওঁতে যথেষ্ট দেৰি হৈছে, আৰু ইহঁতি অকণমানিকেইটাই একদম মানে খেলাত ৰাতি সেই সময়ৰ পৰা আৰম্ভ কৰিছেহে, তেনেহ'লে ভাবক কিমান দেৰিকৈ শুইছোঁ। আৰু সেয়াই আৰু ভিডিঅ'টো আমি কালি থাকিয়ে দিলোঁ, গম পালোঁ। আজি আমি ঘৰ গৈ আছোঁ, আৰু ভিডিঅ'টো আজি ইমানখিনিতে শেষ কৰিছোঁ। লগ পাম নতুন ভিডিঅ'ৰ সৈতে।